নমস্কাৰ মই সুস্মিতা মোৰ চেনেল সুস্মিতাছ ব্লগলৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাই মোৰ অন্য এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আজি বহুদিনৰ মূৰত আগবঢ়াবলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আজি ওলাইছোঁ আমাৰ নামঘৰত যিহেতু বৰসভা তালৈকে যাবলৈ ওলাইছোঁ আৰু আপোনালোকক সবিশেষ মই অকণমান দেখুৱাম যিখিনি পাৰোঁ আপোনালোকে চাব ভিডিঅ'টো। আৰু এতিয়া আমাৰ এয়া পিউ আমাৰ আৰু মই যাবলৈ ওলাইছোঁ। বৰষুণৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে, বতৰটো যিহে উপদ্ৰৱ হৈছে তো সেইকাৰণে ৰৈ থাকিবলগীয়া হৈছে আৰু বাকী যিমানখিনি পাৰোঁ গৈ মেলি আপোনালোকক দেখুৱাম। বতৰটো বহুত বেছি বেয়া, তথাপিতো উপায় নাই। মোৰ অহা অকণমান দেৰিয়ে হ'ল, মাহেঁত কেতিয়াবাতে আহিলে আৰু আমি এতিয়া এয়া মামা ভাইটি আৰু আমাৰ পিউ আমি গোটেইকেইটা আহিছোঁ আৰু সঁচাকৈ খুবেই ধুনীয়া আমাৰ পৰিৱেশটো আপোনালোকক আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁৱে। আৰু চাওক এতিয়া আমি আহিছোঁ আৰু গৈ পাই যিমানখিনি পাৰোঁ দেখুৱাই থাকিম, চাই থাকক দেই।
প্ৰসাদ খোৱা কিছু দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। বৰসবাহ বিশেষ যিহেতু পকা মিঠৈ আপোনালোকক সেয়াও অকণমান দেখুৱাই দিলোঁ। কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চাব। যিখিনি পাৰোঁ আপোনালোকক অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বহুত বেছি দেৰিতো নাথাকিলোঁ, আপোনালোকে দেখিলেই। আৰু যিখিনি দেখুৱালোঁ তাকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শেষলৈকে চাব। ধন্যবাদ।